পূর্বদিকে 1 নম্বর লাইনে ঢোকাগাড়ি এই 1 নম্বর লাইনে ঢোকাগাড়ি অকমান আগসাইডে খালি আছে দক্ষিণ সাইডে যদি দক্ষিণ সাইডে যায় বাবা আমার দিয়ে হতো আপনি দশ বছর করে সময় দিয়েছে বুঝছো বুঝছো বিয়া নকরাই বাবা আমার দিয়ে হতো আজি ডাইৰেক্ট দূৰৰ পৰা হেৰি খৈৰাবাৰীৰ পৰা আহি ৰাজাগড়ত এই ভিডিঅ' বনাই আছোঁ। ইয়াতে তাৰমানে বাৰ্ষিক অধিৱেশন হৈ আছে। ময়ো আহিছোঁ সত্ৰৰ পৰা ইয়াতে হেৰি চাবলৈ, এই মিটিং চাবলৈ। এইৰো এটা চেনেল আছে পুনু পূৰ্ণিমা বুলি, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে কৰা নাই। কি হৈ আছে কৈ দিয়া। ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু ডেছক্ৰিপশ্যনত দিম মই লিংকটো দিব, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে আচলতে হেৰি সংঘৰ ভেৰগাঁও জিলা শাখাৰ 6ষ্ঠ বাৰ্ষিক অধিৱেশন হৈ আছে। ইয়াতে 3খন প্ৰাথমিক লগ লাগি মানে শংকৰজ্যোতি মণ্ডলৰ আতিথ্যত হৈ আছে আৰু 3দিনীয়া কাৰ্যসূচীৰে আপোনালোকে সকলোৱে ভিডিঅ'টো চাব আৰু যদি ভাল পায় তাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিব। আজি তৃতীয় দিন, আজি শেষৰ দিন আৰু শেষৰটো দিন। আজি ভাগৱত শোভাযাত্ৰা হ'ল, লগতে পতাকা উঠোৱা হৈ গৈছে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো।
যা কথা নাই মাতো এনে হাই হাই কি খাবা ৰখি আছা ভাত কি লৈছা তুমি কি লৈছা কোনে দিছে তোমাক কোনে কোনে মামা মামা এইটো মামা দেখো মামা আমি খাম আৰু মহাপ্ৰসাদ গ্ৰহণ কৰিম এতিয়া দি আছে এইফালে এতিয়া আকৌ ৰাতি গৈ আছোঁ তালৈ। পৰিৱেশ আৰু ধুনীয়া আমি আহিছোঁ